কৃষ্ণ শংকৰ গুৰু আপোনাক ভাগৱতৰ জ্ঞান চেনেললৈ সেৱাৰে আদৰণি জনাইছোঁ। মহাপুৰুষ দুইজনা গুৰু শংকৰ গুৰু আৰু মাধৱ গুৰুৰ শ্ৰীচৰণত কোটি কোটি বাৰ প্ৰণাম জনাইছোঁ। হে বাপ বান্ধৱ আই মাতৃ তৰুণ তৰুণীসকল, আপোনাসৱক সেৱা নমস্কাৰ জনাই আজি এটি বিষয় আপোনালোকৰ মাজলৈ আগবঢ়াই দিব বিচাৰিছোঁ। বহুজনেই ঈশ্বৰ বিশ্বাস নকৰে, কিয় বাৰু? ভক্তি কৰিলে আপোনাৰ জীৱনলৈ আহিব নতুন দিগন্ত। ঈশ্বৰক বিশ্বাস নকৰাসকলে ঈশ্বৰক বিশ্বাস নকৰাটো তেনেই সৰু কথা। ভক্তি কৰিলে কি কি পৰিৱৰ্তন হ'ব জীৱনৰ? কিয়নো বহুজনে ভক্তি কৰিব নোৱাৰে বা ঈশ্বৰক বিশ্বাস নকৰে, আৰু বিশ্বাস কৰাসকলেও বহুজনে ভক্তি কৰিব নোৱাৰে কিয়? আজি এই বিষয়ত আমি কিছু কথা আলোচনা কৰিম, আপোনালোকেও সহযোগ কৰিব। এই বিষয়টোত নিশ্চয় কিছু কথা আপোনালোকে জানিবলৈ পাব। যদিও আমিবোৰ ঈশ্বৰৰ অংশকণা, বৰগীতত এনেদৰে কৈছে, যত জীৱ জংগম কীট পতংগম অগ নগ জগ তেৰিকায়া। সকলো জীৱ, চাৰিমুঠি জীৱ, উৰণ সমস্ত চৰাইবোৰ, বুৰণ পানীত দনিকণা মাছটোৰ পৰা ধৰি বৃহৎ তিমি মাছটোলৈকে, গমন হাতীটোৰ পৰা আপোনাৰ নিগনিটোলৈকে, আৰু গজন তৰু তৃণ বৃক্ষ লতা, এই চাৰিমুঠি জীৱ সমস্ততে কি হৈ আছে? ঈশ্বৰ বিৰাজিত হৈ আছে। এই সমস্ত জীৱতে ঈশ্বৰ আছে, কিন্তু আমি কিছুৱে প্ৰশ্ন কৰোঁ, ঈশ্বৰ ক'ত আছে? বা বহুজনে ঈশ্বৰক বিশ্বাস নকৰে, ঈশ্বৰ নাই, ঈশ্বৰ ক'ত আছে? এনেধৰণৰ প্ৰশ্ন হয় বহুজনৰ মনত। বিশ্বাসনো কিয় কৰিব? কাৰণ বিশ্বাস কৰিবলৈ হ'লে সেই বিষয়ত জানিব লাগিব, বুজিব লাগিব। এটি কাৰণ আপোনালোকলৈ আগবঢ়াইছোঁ। চাওক, নিজৰ পিতৃ মাতৃ ঔৰসত জন্ম হোৱা সন্তানেই নিজৰ ঈশ্বৰ সদৃশ পিতা মাতাক অৱহেলা কৰে, বৃদ্ধা আশ্ৰমত থয়, অজান ঠাইত এৰি থৈ আহে। 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি জন্ম দিয়া নিজ পুত্ৰ কন্যাই। নিউজত, খবৰ কাগজত প্ৰতিদিনৰ খবৰ এইবোৰ। জীৱশ্ৰেষ্ঠ মানুহ আমি, উচ্চ শিক্ষাৰে শিক্ষিত। বিশ্বাসটো নিজৰ, আত্ম উপলব্ধিটোও নিজৰ, শ্ৰদ্ধা ভক্তিও নিজৰ। কোনেও কাকো জোৰ কৰি একো কৰাব নোৱাৰে। জীৱন্ত ঈশ্বৰ নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, তেন্তে হিয়াৰ মাজতে থকা নেদেখা কিন্তু সেই জীৱ আত্মা স্বৰূপ ঈশ্বৰ কণা দেহৰ পৰা ওলাই গ'লেই এই পঞ্চভূতেৰে গঢ়া দেহটো, শৰীৰটো অসাৰ হৈ পৰে। চুলে গা ধুব লাগে। আমি দেখোন সদায় দেখি আছোঁ কতজন গৈ আছে এই মায়া সংসাৰী। আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াপী জীৱ। কিয় তেন্তে মৃতৰ শৰীৰটো জ্বলাই পেলাওঁ বা পুতি থওঁ? কাৰণ জীৱশক্তি বা জীৱ আত্মা ওলাই গ'ল, ঈশ্বৰ কণা দেহৰ পৰা ওলাই গ'ল। যিহেতু চৈতন্য পৰমাত্মা ৰূপে হৰি, হৃদয়ত তাতে ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন পৱতেজতে গজৰ ৰাখি, ৰাম পৱতেজতে গজৰ ৰাখি। ব্ৰহ্মাকে আদি কৰি সমস্ত জীৱতে কি হৈ আছে? চৈতন্য পূৰ্ণ পৰমাত্মা হৃদয়ত প্ৰকাশ হৈ আছে। আৰু যেতিয়া সমস্ত জীৱত এই চৈতন্য শক্তি পৰমাত্মা থকাৰ কাৰণে যিবিলাক জড়, যেনে আমাৰ মনটো, বুদ্ধি, প্ৰাণ,
ভাল পোৱা বেয়া পোৱা সুখ দুখ অনুভূতি এইবিলাক কি হৈ আছে আমি উপলব্ধি কৰিব পাৰিছোঁ। যিদিনাখনেই আমাৰ শৰীৰৰ পৰা সেই পৰমাত্মা স্বৰূপ চৈতন্য শক্তি ওলাই গুচি যাব আৰু এই শৰীৰটো আমাৰ কি হৈ যাব মৃত হৈ যাব। কিন্তু আমি ঈশ্বৰক বিশ্বাস নকৰোঁ, ঈশ্বৰক ভক্তি নকৰোঁ। শক্তিত আপুনি মই হাঁহিছোঁ, মাতিছোঁ, কান্দিছোঁ, ফুলজোপা ফুলি আছে, গৰু পোৱালিটো জঁপিয়াই আছে, চৰাইজনীয়ে সুললিত কণ্ঠৰে গীত গাই আছে। কি শক্তিত এবাৰ ভাবক আপুনি। বেদে ঈশ্বৰক স্তুতি কৰিছে, আপোনালোকে শুনকচোন। বুদ্ধি অহংকাৰে আৱৰিলে আতি, মহামোহ ভৈলো স্বামী, দীন দায়াশীল আনন্দ ৰূপক, কিমতে জানিবো আমি। আমাৰ যি বুদ্ধি আছে, আমি এনেকুৱা বুদ্ধি অন্ত, সেই অহংকাৰ আছে, সেইবিলাকে আমাক কি কৰি পেলালে, আমি যিজন আমাৰ পৰম পিতা পৰমেশ্বৰ সেইজনক আমাক পাহৰাই পেলালে। আমি এই মায়াময় সংসাৰখনকে আমি কি দেখিলোঁ, সঁচা দেখিলোঁ। সেইকাৰণে আকৌ এজেগাত এনেকৈ কৈছে যে তোমাৰ এশে অংশ আমি যত জীৱ যাক, তোমাৰ মায়ায়ে প্ৰভু বান্ধিলে আমাক। এই বিষয় বাসনা, পুত্ৰ পৰিবাৰ, চাকৰি, মান সন্মান এইবিলাকে আমাক কি কৰি পেলালে, হিয়াতে থকা ঈশ্বৰ জীৱাত্মা স্বৰূপ ঈশ্বৰজনক আৱৰি পেলালে, আমি পাহৰি পেলালোঁ। এখন আইনাত আপুনি কেতিয়া দেখিব, যেতিয়া আপোনাৰ আইনাখন সন্মুখত পৰিষ্কাৰ হৈ থাকিব আপুনি তেতিয়া দেখিব। যদি আইনাখন অপৰিষ্কাৰ হয় আপোনাক নিজকে দেখিবনে বাৰু? নেদেখে। কিয় নেদেখে? আইনাখন অপৰিষ্কাৰ। আপোনাৰ মোৰ যিখন হৃদয়ৰ আইনা এখন যেতিয়া পৰিষ্কাৰ হ'ব, আমি তেতিয়া ঈশ্বৰক দেখা পাম, উপলব্ধি কৰিম, আত্ম উপলব্ধি কৰিম। মুচুকুন্দ স্তুতি কৰিছে ঈশ্বৰক। কেনেকৈ কৰিছে শুনক। ৰাজ্য শ্ৰীমদে বৈলুহ প্ৰমোদ দেহে আত্মা বৈল, পুত্ৰ দ্বাৰা ধন আহাৰ চিন্তাৰ বিফলে জন বৈল। আগত এই কথাকেইটা কৈছোঁৱে মই। এই ৰাজ্য শ্ৰীমদ, নিজৰ দেহ, পুত্ৰ পত্নী, ধন জন, আহাৰৰ চিন্তাই আমি কি কৰিলোঁ, এই জনমটো বিফল কৰি পেলাম। মই আপোনালোক আৰু এটি কথা কওঁ, ঈশ্বৰক আমি যে বিশ্বাস নকৰাৰ কাৰণ এটা আৰু এটা মই আনিছোঁ, আমাৰ নিজৰ ভিতৰলৈ আনিছোঁ। চাওকচোন, এবাৰ ভাবক আপোনালোকে, হয় নহয় দেই। আমি কোটি কোটি পুণ্য ৰাশি অন্তত এই মানৱ দেহ, এই নৰতনুটো পাইছোঁ, হয়নে নহয় বাৰু? কিন্তু আমি কি কৰিছোঁ বাৰু? নেখাবলগীয়াখিনি খাইছোঁ, নকৰিবলগীয়াখিনি কৰিছোঁ। আমি কিন্তু জানো এইবোৰ বেয়া কাম, বেয়া কৰ্ম। উদাহৰণস্বৰূপে সুৰাপান, ভাং, ড্ৰাগছ, বিড়ি, চিগাৰেট, আজিৰ প্ৰজন্মই আৰু আজিকালি পেকেটত পোৱা এইবিলাকৰ কথা মই নক'লোৱেই বা। উঠি অহা প্ৰজন্ম, যিসকলে দেশৰ ভৱিষ্যত, যিসকল নিজকে ভাল পাবলৈ জানো শিকিলে, এইবোৰ খোৱাৰ পিছত নিজকে জানো পবিত্ৰ কৰি ৰাখিব পাৰিলে, নিজৰ দেহটো সুস্থ কৰি ৰাখিব জানো পাৰিব? নিজকে নিজেই শ্ৰদ্ধা যিসকলে কৰিব নোৱাৰে, নিজৰ দেহটোক পবিত্ৰ কৰি যিসকলে ৰাখিব নোৱাৰে, সেইসকলে ঈশ্বৰক কেনেকৈ বিশ্বাস কৰিব? অনাত্মা দেহক আত্মা বুদ্ধি কৰি, হৰি 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 এই তুমি পৰমাত্মা, ঈশ্বৰে ভৈলো বঞ্চিত। এই দেহটোকে আমি কি কৰিলোঁ, অনাত্মা, এই অনাত্মা, এইটো আত্মা নাই আমাৰ দেহটোত, কিন্তু ঈশ্বৰৰূপী সেই আত্মা সোমাই থকাৰ কাৰণে এই দেহটো আমাৰ চৈতন্য, আমি জীৱন শক্তি পাই আছোঁ। এই দেহটোকে আমি মোৰ বুলি ভাবি ল'লোঁ, মোৰ দেহ। আমাৰ যদি এটা প্ৰশ্ন হয়, চাওকচোন, বোলে এই দুখন কাৰ হাত? বোলে মোৰ হাত। এই দুটা কাৰ ভৰি? বোলে মোৰ ভৰি। এই দুটা চকু কাৰ? বোলে মোৰ। এই দুখন কাণ কাৰ? কিন্তু মই কাৰ? যদি মোৰ নিজক প্ৰশ্ন কৰোঁ, মই কাৰ?
তেতিয়া আমাৰ উত্তৰটো ওলাব। সেইসকলে ঈশ্বৰক ক'ত বিশ্বাস কৰিব? যিসকল নিজে অপবিত্ৰ, যিসকলে অখাদ্য খায়, যিসকলে নিজকেই নিজে বেয়া পায়, নিজকেই পবিত্ৰ কৰি ৰাখিব পৰা নাই। সেইকাৰণে আকৌ শাস্ত্ৰই কৈছে, কি কৈছে? পাপীজনে হৰি নুসুমৰে, পাতকে মুখত চেপি ধৰে, আনে সুমৰন্তে শুনি মৰৈ, পাপে চিত্ত উচ্চ পিছ কৰে। সেইসকলে সেইকাৰণে ঈশ্বৰক চিন্তা কৰিব নোৱাৰে, ভকতৰ সংগ ওচৰলৈ যাব নোৱাৰে, ঈশ্বৰৰ নাম ল'ব নোৱাৰে। হে প্ৰভুসকল, আৰু এটি কথা কওঁ শুনক, যে এই কথাষাৰ অৰ্জুনক প্ৰভু শ্ৰীকৃষ্ণই কৈছে। হে অৰ্জুন, শুনা, মহা দুৰাচাৰ লোকেও মোক ভজনা কৰিলে অতি সোনকালে অধৰ্ম ভাৱ ত্যাগ হয় আৰু তেওঁ ধৰ্মত মতি হয় আৰু ধৰ্মজ্ঞ পুৰুষ হয়। শাস্ত্ৰত এষাৰ কথা আছে, যাহাৰ সংসাৰ গুচিবেক তাৰ মিলয় সাধু সংগতি। যাহাৰ সংসাৰ গুচিবেক তাৰ মিলয় সাধু সংগতি। যেবে সাধু সংগ ভৈল প্ৰভু তেৱে, তোমাতৈ উপজে মতি। যে যিদিনাখন আত্ম উপলব্ধি হ'ব আৰু যিদিনাখনেই সাধুৰ সংগ ল'ব, সৎসংগ ল'ব, সেই দিন ধৰি সেই পুৰুষজন তেওঁ শুদ্ধ হৈ আহিব, অসাধ্য নেখাব, অকৰ্মৰ পৰা আঁতৰি থাকিব আৰু সাধু সংগ ল'ব, সৎসংগত থাকিবলৈ বিচাৰিব, দুসংগ এৰিব। তেতিয়া নিজক উপলব্ধি কৰিব, নিজক বুজিব, সৎভাৱ চিন্তা উদয় হ'ব, ভক্তি কৰিবলৈ মন যাব আৰু ভাল কাম কৰিবলৈ মন যাব। ভক্তি আমি কৰিবই লাগিব। ভক্তি কৰিলে আমাৰ কি কি হ'ব, ভক্তিয়ে আমাৰ জীৱনলৈ কেনেদৰে নতুন দিগন্ত আনিব, দিগন্ত মানে ভাল দিন বা সুদিন। কিমতে ভকতি কৰিবু তোমাত হৰি, মই মোহমতি নাজান তাৰ উপায় ৰাম। তোমাৰ মায়াই মন আছে হৰি, অজ্ঞান আধাৰে পৰিয়া পাৰ নাপাওঁ ৰাম। ভক্তি নকৰাকে কোনেও জীৱ আত্মা ঊৰ্ধ্বগতিলৈ নিব পৰা নাই। ব্ৰহ্মচাৰী, গৃহবাসী, বনবাসী, সন্ন্যাসী সকলোজনেই ভক্তি কৰিয়েই এই মানৱ জীৱন ধন্য কৰিছে। সেইবাবেই আমি ভক্তি কৰিব লাগিব। অজামিত উপাখ্যানত বৰ সুন্দৰ এটি ঘোষা আছে, ব্ৰহ্মচাৰী, গৃহবাসী, বনবাসী, সন্ন্যাসী যতে হৰিৰ কীৰ্তন এৰিকে শুনৰে নপাও পৰম গতি। তাৰমানে হৰি কীৰ্তন মানে নৱবিধ ভক্তিত শ্ৰৱণ আৰু কীৰ্তনক শ্ৰেষ্ঠ কৰিছে। শ্ৰৱণ মানে শুনা আৰু কীৰ্তন মানে ঈশ্বৰৰ গুণ কীৰ্তন কৰা, কথাই কোৱা। এতিয়া এই নৱবিধ ভক্তিৰ ভিতৰত হৰিৰ কীৰ্তন কৰিলেহে বা শ্ৰৱণ কৰিলেহে এই মনুষ্য দেহে পৰম গতি পাব। আমাৰ আত্মাতে থকা ঈশ্বৰজনৰ গুণনাম কীৰ্তন শ্ৰৱণ কৰাই হ'ল আমাৰ পৰম ভক্তি, শ্ৰেষ্ঠ ভক্তি। এতিয়া ভক্তি কৰিলে আমাৰ কি কি হ'ব,
ভক্তি কৰিলে হেনো 7টা কাৰ্য সিদ্ধি হ'ব। কি কি কাৰ্য সিদ্ধি হ'ব শুনক। প্ৰথমে দহিবে পাতক ছয়। পাতক মানে পাপখিনি কি হৈ যাব, প্ৰথমতে দহন হ'ব ভক্তি কৰাৰ লগে লগে। ঘোষাত বৰ সুন্দৰ এজনা ঘোষা আছে। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশি হৰি দুৰ্বাসনা হৰা জলৰজতে কমল যেহেন সৰকালে স্বভাৱতে নিৰ্মল ৰাম স্বভাৱতে নিৰ্মল। আমাৰ যিমানবিলাক আজন্ম পাপ, আজন্ম মানে ব্ৰহ্মাদেৱে যেতিয়া 4খন হাতেৰে 4 মুঠি জীৱ সৃষ্টি ৰচনা কৰিছিল, আমি তেতিয়াই জন্ম হৈছোঁ আৰু তেতিয়াৰ পৰাই আমি জন্ম হৈছোঁ, মৰিছোঁ, জন্ম হৈছোঁ, মৃত্যু হৈছোঁ। এই জন্ম মৃত্যু চক্ৰত আমি ঘূৰি ফুৰিছোঁ আৰু আমি সেইমতে পাপ ৰাশিবিলাক আমি এই পৃথিৱীতে জন্ম হোৱা নাই, আমি 14 ভুৱনত আমি জন্ম হৈছোঁ। 14খন ভুৱন অতল, বিতল, ৰসাতল, সুতল, ব্ৰহ্মলোক, সত্যলোক, তপলোক। এই কথাটো মই কোৱা কথা নহয়, এইটো শাস্ত্ৰই কৈছে যে আমি 14 ভুৱনত যে আমি ভ্ৰমণ কৰিছোঁ। কেনেকৈ কৈছে শুনক। অদেৱ মনুষ্যত পশু পতংগত জগত মধ্যত স্বামী 14 ভুৱনে হেন থান নাহি জৈকে নতু যাওঁ আমি কতো নৰকত থাকো কদাচিত স্বৰ্গক কৰোঁ গতি মনুষ্য লোকত থাকোঁ কতো বেলা পশুৰো হওঁ সংগতি। আৰু আমি প্ৰতিখন ভুৱনত আমাৰ পাপ এৰি থৈ আহিছোঁ। সেইকাৰণে এই ভক্তি কৰাৰ লগে লগে আমাৰ পাপসমূহ কি হ'ব, দহন হৈ যাব, পুৰি চাৰখাৰ হৈ যাব। তাৰপিছতে কি হ'ব, আমাৰ মহাপুণ্য উদয় হ'ব। মহাপুণ্য উদয় হ'ব মানে আমাৰ ভক্তসকলৰ ভক্তি কৰাৰ লগে লগেই বেয়া কামখিনি এৰি ভাল কাম কৰিবলৈ মন যাব আৰু অখাদ্য এৰি খাদ্য খাবলৈ মন যাব আৰু হিংসা, দেহ নিন্দা এৰি দুৰ্বাসনাখিনি দূৰ হ'ব আৰু সুবাসনা উদয় হ'ব। জীৱন সুন্দৰ হৈ পৰিব। কৰাইবে বিষয়ত বিৰকতি। যে বিষয়ত বিৰকতি মানে আমাৰ পুত্ৰ, কন্যা, পত্নী, পিতৃ মাতৃ আৰু এই সমাজ, এইবিলাকৰ প্ৰতি এইবিলাকত আমি জড়িত হৈ থাকিব লাগিবই, কিন্তু বিষয় আসক্ত নহয়। যেনে পদুম বা ভেটফুল বোকা আৰু পানীতে থাকে, কিন্তু পদুম আৰু ভেটত কি নালাগে, পানী নালাগে। আমি সেইদৰেই আমি জীয়াই থাকিব লাগিব, জীয়াই থকা শেষলৈকে। এয়াই হৈছে বিৰকতি। কৃষ্ণত পোৱাইবে প্ৰেম ভকতি। কেনেকৈ প্ৰেম ভকতি পোৱা হ'ব, যে আমি যেতিয়া আমি ভক্তি কৰিবলৈ আৰম্ভ কৰিম, লাহে লাহে আমি কৃষ্ণক জানিবলৈ চেষ্টা কৰিম, বুজিবলৈ চেষ্টা কৰিম। আৰু ঈশ্বৰ কোন, ঈশ্বৰৰ অৱতাৰ কি, তেওঁ কিয় এই পৃথিৱীলৈ আহিছে, এই কথাবিলাক যেতিয়া জানিবলৈ আমাৰ হেঁপাহ আহিব, আমি বুজিবলৈ চেষ্টা কৰিম। আৰু তেতিয়া লাহে লাহে আমি কৃষ্ণৰ প্ৰতি আমাৰ যিটো প্ৰেমৰ ভকতি আমাৰ উদয় হ'ব। তাৰপিছত উপজাইবে আতি বৈষ্ণৱ জ্ঞান। উপজাইবে আতি বৈষ্ণৱ জ্ঞান মানে যে আমি জীৱ হিংসা তেতিয়া নকৰিম। আমি সকলো জীৱকে আমি কি কৰিম, যেনেকৈ মোক কোনোবা এজনে মাৰিলে মই যেনেকৈ দুখ পাওঁ, অন্য এটা জীৱও তেনেকৈ দুখ পাব, সেই ভাৱটো আমাৰ উদয় হ'ব। আমি সকলো জীৱৰ প্ৰতি আমাৰ কি আহিব, প্ৰেম আহিব আৰু সকলো জীৱকে আমাৰ মানে ভাল ধৰণে তেওঁলোকক নিজৰ ধৰণে বুজিবলৈ চেষ্টা কৰিম। কুকুৰ চিগালৰ গদৰৰ আত্মৰাম জানিয়া সবাকো কৰিবা প্ৰণাম। আমি সকলো জীৱকে আমি মোৰ যেনেকুৱা দেহ অন্যান্যও যে তেনেকুৱাই সকলোৱে জীয়াই থাকিবলৈ এই সংসাৰত বিচাৰে, সেই ভাৱেৰে আমি সেই জীৱসমূহৰ প্ৰতি আমাৰ বৈষ্ণৱ জ্ঞানটো আমাৰ উদয় হ'ব ভক্তি কৰি। আৰু শেষত মায়াকো কৰিবে দহি নিৰ্যান। এইবিলাক বহুত ওপৰস্তৰ কথা, যে আমি ত্ৰিগুণা মায়া, 3টা মায়া আছে,
সত ৰজ তম এই মায়াকো আমি কি কৰিব পাৰিম ভক্তি কৰিলে আমি সেই মায়াক ছেদ কৰিব পাৰিম সেই মায়াই আমাক চুব নোৱাৰিব আৰু চৈতন্যমূৰ্তি পূৰ্ণানন্দ হৰি থৈবক তেন্তে এৰে একে কৰি যে ঈশ্বৰ সদৃশ এজন ভক্ত কি হৈ যাবগৈ ভক্তি কৰোঁতে কৰোঁতে ঈশ্বৰ সদৃশ এজন পুৰুষ হৈ যাব কলিত বৈষ্ণৱেই বিষ্ণু এনেকুৱা এটা কথা আছে যে বৈষ্ণৱজনেই বিষ্ণু হৈ যাবগৈ মানুহ নৰ কেনেকৈ হৰি হৈ যায়গৈ এই সম্পৰ্কত শাস্ত্ৰই কি কৈছে শুনক ৰাম কৃষ্ণ নাম কীৰ্তন প্ৰসাদে হৰিৰ বল্লভ হৈ ৰাম কৃষ্ণ নাম কীৰ্তন কৰিয়া হৰিকো বৈশ্য কৰৈ কোনে বৈশ্য কৰিছিলে বাৰু ভক্তসকলৰ কাৰণে ঈশ্বৰজন বৈশ্য হৈ যায় গকুল বৃন্দাবনত সেই গোপগোপীসকলৰ কাৰণে কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিপতি ঈশ্বৰজনে কি কৰিছিলে চাওকচোন কেহো বেলা গোপীগণে পাঞ্চে গায়া গীত তা সম্বাৰ প্ৰীতি সাধি কটুকৰাণিত অ কেহো বেলা গোপীকাৰ শুনিয়াই গাবানী পাদুকাপি ৰাক প্ৰভু ধৰি থাকায়ানি কোন কৰ্ম নকৰিলা হৰি গকুলত ভকতৰ বৈশ্য হেন দেখায়া লোকত যে ভকতজনৰ কাৰণে বৈশ্য হৈ গ'ল তেওঁ কোটি কোটি এজন ব্ৰহ্মাণ্ডৰ অধিপতি কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিপতি ঈশ্বৰজন ভক্তই যি কৈছে তাকে শুনিছে কৰিছে আকৌ এজেগাত এনে কৈছে কেৱলে কীৰ্তনে সংসাৰ তৰি বন্ধ চিন্দি হোৱে আপুনি হৰি তাৰমানে ভক্তজন ঈশ্বৰ সদৃশ হৈ যায় আৰু একেই ৰূপ হৈ যায়গৈ যে যেতিয়া গৱতত এটি বৰ সুন্দৰ কাহিনী আছে গাহ আৰু গজেন্দ্ৰৰ যেতিয়া গাহে গজেন্দ্ৰক ধৰিছিলে গজেন্দ্ৰই কি কৰিছিলে তাহি হৰি বুলি ঈশ্বৰক ভক্তি কৰিছিলে আৰু সেই ভক্তিৰ স্তুতিত ঈশ্বৰৰূপী হৰি নামি আহিছিল আৰু সেই গজেন্দ্ৰক উদ্ধাৰ কৰিছিলে আৰু গজেন্দ্ৰক উদ্ধাৰ কৰাৰ লগে লগে কৰ্ম বন্ধ চিন্দি কি হৈ গৈছিলে হস্তি গুচি তৈতেছ তুৰ্ভুজ ৰূপ ভৈল গলে বনমালা হাতে চাৰি অস্ত লৈ ল তাৰমানে কি হৈ গ'ল তেওঁ ঈশ্বৰ সদৃশ হৈ গ'ল হস্তি গুচি তেওঁ হাতী আছিল তেওঁ কি হৈ গ'ল চতুৰ্ভুজ ৰূপ ল'লে চাৰিখন হাত আৰু গলে বনমালা হাতত চাৰিখন হাতত চাৰিটা অস্ত্ৰ শংখ চক্ৰ গদা পদ্ম আকৌ কি কৈছে শুনক তোমাক মিয়া গৈয়া দণ্ডৱতে পৰি পাৰিষদ হুয়া বৈকুণ্ঠক গৈলা লৰি তেওঁ বৈকুণ্ঠলৈ গুচি গ'লগৈ ঈশ্বৰৰ ৰূপ লৈ সেইকাৰণে এই সাতটা কাৰ্যৰ শেষৰ কাৰ্যটোৱে হৈছে চৈতন্যমূৰ্তি পূৰ্ণানন্দ হৰি থৈবেক তেন্তেৰে একে কৰি ভক্তি এনে শক্তি ভক্তি কৰিলে বিষ্ণু বা ভকতজন ঈশ্বৰ হৈ যায় ঈশ্বৰৰ অংশ অৱতাৰ পৃথু মহাৰাজ ভক্তসকলৰ প্ৰতি তেওঁ এনেদৰে কৈছে যে ভক্তি কৰিলে কি হয় ব্ৰাহ্মণে ভজিলে ব্ৰহ্ম তেজ বৃদ্ধি হয় ক্ষত্ৰিয় পৃথিৱী লভে সাধিয়া বিজয় বৈশ্য শৱৰ বৈভৱ বাঢ়ে দিনে দিনে শুদ্ধ শৱ শুদ্ধ হৈ হৰিৰ কীৰ্তনে বন্ধ্যা নাৰী পুত্ৰ লভে অতি গুণৱন্ত দুৰ্জনো সজ্জন হৈ দুখী ধনৱন্ত মূৰ্খৰো বাহয় নানা বিদ্যাৰ অভ্যাস সামান্য জনৰ পুৰে মনোৰথ আশ ধৰ্ম অৰ্থ কাম মুখ্য চাৰি প্ৰয়োজন সিজয় যদি কৰে কৃষ্ণ কথা ক শ্ৰৱণ হে প্ৰভুসকল পৰম সুখদায়ক হৰি ভক্তি কৰি থাকিলেই সংসাৰ সকলো কামনা বাসনা সকলো আশা পূৰণ হয় আৰু হৰি ভক্তি আনন্দময় সুখ লাভ কৰি বৈকুণ্ঠত গমন কৰে বা বৈকুণ্ঠ প্ৰাপ্ত হয় সেইকাৰণে আমি ভক্তি কৰিলে আমাৰ নতুন দিগন্ত জীৱনলৈ নিশ্চয় আহিব ভক্তি কথা অন্তত অপাৰত ক্ষমা বিচাৰিছোঁ আপোনালোকে শেষলৈকে এই ভক্তি কথাখিনি শুনিব চাব বুলি আশা কৰিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পৰম মংগলময় এয়া ঈশ্বৰৰ কথা কৃষ্ণ কথা এই কথা আপুনি শ্বেয়াৰ কৰি দিলে আপোনাৰো মংগল হ'ব আৰু যিজনে শুনিব সেইজনৰো মংগল হ'ব কৃষ্ণ শংকৰ গুৰু